আজিৰ পৰা মই ইয়াত কাম চাম নকৰোঁ দে। কাম নকৰিলে খাবি কি? পঢ়া শুনাটো বাদেই দিলি, কলেজ চলেজটো নাযায়। হেই মই খোৱা বোৱাৰ কাৰণে চিন্তা কৰি থকা নাই। মোৰ স্কিনখন দেখা নাই ৰ'দত কাম কৰি পেলাই কেনেকুৱা হৈ গৈছে। ঐ আমাৰ নিচিনা দুখীয়া মানুহে এইবিলাক স্কিনৰ কথা চিন্তা কৰি পেলাই একো লাভ নাই। স্কিনৰ প্ৰব্লেম হোৱাৰ কাৰণে আপুনি মন বেয়া কৰি আছে। আপোনাৰ প্ৰব্লেমৰ ওচৰত সমাধান আছে, আহিব দেহি। এইটো হৈছে ঘৰচপৰ মেজিক ফেচ ৱাছ। ইয়াৰ দাম মাত্ৰ 280 টকা। ইয়াক আপুনি অনলাইনৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰিব। আপুনি এসপ্তাহ ইউজ কৰি চাওক, তাৰ পাছত ৰিজাল্টৰ কথা মোক ক'ব আপুনি। আৰু যদি আপোনালোকক লাগে নহয়, এইটো আপোনালোকে অনলাইনৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰিব। এই ভিডিঅ'টোৰ তলত আপোনালোকে কমেণ্টত লিংক বুলি কমেণ্ট কৰি দিয়ক। বাবু দাদা আপোনালোকক লিংকটো পঠিয়াই দিব, আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু দাদা আপোনাক এইটো মই ফ্ৰী কিনে দিছোঁ, আপুনি ইউজ কৰি চাব হা। বাই বাই। কি বস্তু এইটো? চাওক দে অকণমান লগাই চাওঁ দেচোন। হেই এতিয়া এনেকৈ নলগাই, মুখ ধুওঁতে ফেচ ৱাছ কৰে। কি আকৌ ক'লো? কি কৰে? চিৰিয়াছলি কৈছোঁ গাইজ, এই ফেচ ৱাছটো বহুত ভাল হয়। আপোনালোকে ইউজ কৰি চাব পাৰে। মই ইয়াক ৰেগুলাৰ ইউজ কৰোঁ। টেনিং, ডালনেছ এইবিলাক চব খতম হৈ যাব। ঘৰচপ মেজিক ফেচ ৱাছ এসপ্তাহ ইউজ কৰি চাওক, মাত্ৰ ৰিজাল্ট পাই যাব। ডেছক্ৰিপশ্যনতে লিংকটো আছে, এতিয়াই অৰ্ডাৰ কৰক। বাই বাই।